নমস্কাৰ সকলোকে মোৰ কিটচেনৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ আলু গ্ৰেভি আলু দম বনাবলৈ মই ইয়াতে সৰু গোটা আলু 15-20টা মান ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ মই ইয়াক কুকাৰত 1 বা 2টা হুইচেল মাৰিবলৈ দিম। আপোনালোকে কিন্তু আলু বইল কৰোঁতে অকণমান নিমখ দি দিব, কাৰণ আলুৰ বইলত নিমখটো সোমাই গ'লে অলপ খাবলৈ বেছি ভাল হয়। এতিয়া মই কুকাৰটো গেছত পাতি 2 বা 3টা হুইচেল মৰাত ৰাখি দিম। এতিয়া আলুখিনি মই ধুনীয়াকৈ বাকলিটো গুচাই লৈ এটা আলু মাজতে দুফাল কৰি দিছোঁ। আলু দম বনাবলৈ মই লৈছোঁ 3টা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ। তাতে দিছোঁ 2টা বিলাহী, আদা নহৰু পেষ্ট আৰু দিছোঁ 3টা কেঁচা জলকীয়া। এতিয়া মই আলু দম বনাবলৈ প্ৰথমতে কেৰাহীখনত অলপ তেল দি দিম। ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলখিনি গৰম হোৱাৰ লগে লগে মই তাতে হালধি আৰু নিমখ দি সানি থোৱা বইল আলুকেইটা অলপকৈ ফ্ৰাই কৰি ল'ম, ৰঙা হৈ যোৱালৈকে। চৰি গাইজ, মোৰ ভিডিঅ'টো উল্টা হৈ গ'ল। আপোনালোকে বেয়া কমেণ্ট নকৰিব দেই। কেতিয়াবা এডিট কৰোঁতে বস্তুবোৰ উল্টা হৈ গুচি গ'ল। এতিয়া মোৰ আলুখিনি দেখিছে নহয়, কি ধুনীয়াকৈ গল্ডেন কালাৰ টাইপৰ হৈছে। এইখিনি মই 2টা ভাগ কৰি ভাজিছোঁ। এইখিনি প্ৰথমখিনি মোৰ ফ্ৰাই কৰি হৈ গ'ল। এইখিনি মই কাঢ়ি লৈছোঁ। কাঢ়ি মই এতিয়া ছেকেণ্ডত অলপ আলু আছে, সেইখিনি আলু মই একেখিনি তেলতে ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই হৈ থাকে মানে আপোনালোকে বাৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাইছে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'বিলাক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মই বহুত উৎসাহ পাওঁ, তেতিয়াহে মই এখোজ আগবাঢ়ি যাব পাৰিম। দেখিছেনে, কথা পাতোঁতে মোৰ এই ছেকেণ্ড ফ্ৰাই কৰা আলুখিনিও ফ্ৰাই হৈয়ে গৈছে। ইয়াতে মই দি দিম এতিয়া 2টামান জিৰাখিনি অলপ পকাৰ পাছতে মই ইয়াতে দি দিম কাটি থোৱা পিঁয়াজখিনি। কিন্তু এটা কথা মনত ৰাখিব, পিঁয়াজখিনি অলপ ফ্ৰাই গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিব, তেতিয়া গ্ৰেভিখিনি খাবলৈ ভাল হয়। এইখিনি মই ভাজি থাকিম, 2-3 মিনিটমান ভাজি থাকিম। ভাজি থকাৰ পাছতে ইয়াতে মই দি দিম আদা নহৰু পেষ্টটো। আদা নহৰু দিয়াৰ পাছত ইয়াক মই তাতে দি দিম কেঁচা জলকীয়া 3টা। তাৰপৰা এইখিনি মই ধুনীয়াকৈ মিলাই ল'ম। অলপ বিলাহীখিনি পিঁয়াজৰ লগত মিল হৈ যোৱালৈকে ভাজি ল'ম। ভাজি ইয়াতে মই দি দিম এতিয়া ফ্ৰাই কৰি থোৱা আলুখিনি। আপোনালোকে কোনে আলু দম খাই ভাল পায় জনাবচোন। কেতিয়াবা নিৰামিষ খালেও এনেকৈ আলু দম বনাই খাবচোন, বহুত ভাল লাগে। মই কিন্তু আলু দম আজিলৈকে বনাই পোৱা নাই, ফাৰ্ষ্ট বনাইছোঁ। কেতিয়াবা নজনা বস্তু এটা ট্ৰাই কৰি চাব লাগে ন। আপোনালোকে মোৰ কিটচেনটো দেখি আকৌ নাহাঁহিব দেই, বুলিব ভিডিঅ' বনাইছে চোৱা কি কিটচেনত। এতিয়া মই ইয়াতে জোখ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ, কাৰণ সদায় পিঁয়াজত হালধিটো দিলে চব্জিটো কালাৰটো ধুনীয়া আহে। তেলত দিব লাগে সদায় নিমখ হালধি। এইখিনি এতিয়া মই দেখিছে ন, অলপ দেৰি কাৰণে ঢাকি দিছোঁ। তাতে মই এতিয়া মছলা দিম। ৰেড চিলি দিছোঁ, জিৰা দিছোঁ, ধনিয়া দিছোঁ, লগতে অকণমান
মিট মছলা দিছোঁ, কাৰণ মিট মছলা দিলে খাই ভাল লাগে গোন্ধটোতে। মই পেকেট মছলা ইমান ব্যৱহাৰ নকৰোঁ, তথাপি কেতিয়াবা যদি গোটা মছলা নাথাকে তেতিয়াতো পেকেট মছলাই ব্যৱহাৰ কৰিবলগীয়া হয় ন। এইখিনি দেখিছেনে কিমান ধুনীয়াকৈ এতিয়া বিলাহীৰ লগত পিঁয়াজখিনি পূৰা গ্ৰেভি হৈ গৈছে। ইয়াতে মই দি দিম এতিয়া ফ্ৰাই কৰি থোৱা আলুখিনি দি মই ইয়াক ধুনীয়াকৈ 2-3 মিনিটমান ভাজি থাকিম। মই ভাবিছিলোঁ খাবলৈ চাগে বেয়া হ'ব, কিন্তু বনাই উঠি যেতিয়া মই খাইছোঁ, বাহ কি বঢ়িয়া লাগিছে, কি ক'ম। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাবচোন, বহুত ভাল লাগে। এতিয়া মই ইয়াতে দি দিম জোখমতে অকণমান পানী, কাৰণ আলুটোতো অলৰেডি সিজি আছে, পিঁয়াজখিনিও সিজিয়ে আছে, মছলাটোতো মই ভাজিয়ে লৈছোঁ। ইয়াক মই বেছি সময় নাই, 5-10 মিনিটৰ কাৰণে ঢাকি দিম, কাৰণ অলপ উতলাৰ লগে লগে মই ইয়াত বইল কৰি 2টামান আলু মই এক্সট্ৰাকৈ থৈ দিছিলোঁ, এইখিনি মই পিটিকি পিনি তাত দি দিছোঁ। তেতিয়া গ্ৰেভিটো অলপ বেছি ডাঠ হয় আৰু খায়ো ভাল লাগে, কাৰণ মই ফ্ৰাই কৰি থোৱা আলুখিনি ভাঙি নিদিওঁ, সেইখিনি গোটাকেই থাকিব। দেখিছেনে কি ধুনীয়া লাগিছে কালাৰটো। এতিয়া ইয়াক মই 10-15 মিনিটমানৰ কাৰণে ঢাকি দিছোঁ। উতল অহাৰ পাছতেই মই ইয়াতে দি দিম এতিয়া অকণমান চৰি গাইছ, কিবা কৈ আছোঁ, কিবা ওলাই গৈছে। ইয়াতে মই দি দিম এতিয়া কেঁচা ধনিয়া দিলেতো ক'বই নালাগে, চব্জিখন বেয়া হ'লেও গোন্ধতে খাই বহুত টেষ্টি লাগে, বহুত বেছি টেষ্টি লাগে। আপোনালোকে ধনিয়া খাই ভাল পায়নে? মই কিন্তু ধনিয়া চাটনিয়ে হওক বা ধনিয়া দালি চব্জি যিহতে দিওঁ, মোৰ বহুত বেছি খাই ভাল লাগে। আজি মোৰ তৰকাৰীটো ৰেডি। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যদি এনেকুৱা খানা বনোৱা ভিডিঅ' লাগে তেনেহ'লে মোৰ চেনেলত আহি পিনি মোক এটা কমেণ্ট কৰিব। মই ইয়াতকৈ ভাল ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। আজিলৈ বাই বাই, শুভ ৰাত্ৰি সকলোকে মোৰ ফালৰ পৰা। হেপ্পী ৰঙালী বিহু। ভিডিঅ'টো দিয়া লেট হ'লেও মোৰ ফালৰ পৰা সকলোকে কৈছোঁ হেপ্পী ৰঙালী বিহু। নমস্কাৰ, শুভ ৰাত্ৰি।